কেইটা বজাৰ পৰা ওলাইছোঁ গম পাইছে? 10টা বজাৰ পৰা ওলাই ৰেডি হৈ আছোঁ, এতিয়ালৈকে গাড়ীখন ভালেই হোৱা নাই। বহি বহি আমনি লাগি গৈছেগৈ। অৱশেষত যেনিবা গাড়ীখন ভাল হ'ল। আজি ক'ৰবালৈ যাম বুলি ভাবিছোঁ। ক'ত যাম আপোনালোকক দেখাওঁ আহক। বান্ধৱীসকল কি খবৰ? সকলোৱে ভালে আছেনে? ঘৰতে আছে চাগে ন? আজি আমি ফুৰিবলৈ যাব ওলাইছোঁ। পাঠশালাত থাকি থাকি বিৰাট ভাগৰ লাগি গৈছে। আজি বোলে মোক অকণমান ফুৰাবলৈ নিব এহেঁতি। ক'ত বা নিয়ে? ক'ত নিবা আজি? আজি ডুবি যাম। আৰু তাৰপিছত ইয়াতে এটা ডাঙৰ এখন হেৰি আছে, এছিয়াৰ ভিতৰত ডাঙৰ গছ যিডাল আছে, সেই তাতে চাব যাম। তাতে শিৱৰ থান এখনো আছে, আৰু লগতে ভূটান যাম। আজি ঢেৰ জেগা ফুৰাব নিব। তেতিয়াহ'লে পাঠশালাৰ ধুনীয়া ধুনীয়া ঠাইবিলাক আজি মোৰ লগতে চাওঁ ব'লক। এতিয়া আমি জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ। এয়া আমি গৈ আছোঁ। এইখন পাঠশালাৰ চহৰৰ টাউনখন, আৰু এয়া দোকান পোহাৰবিলাক, মানুহবিলাক গোটেইবিলাক ওলাই মেলিয়ে আছে। গুৱাহাটীত আচলতে লকডাউন, কিন্তু পাঠশালাত লকডাউন নাই। ইয়াত কেৱল শনিবাৰ আৰু দেওবাৰেহে লকডাউন। ধুনীয়া পৰিৱেশ, গছ গছনি, পানী, পথাৰ, মজা লাগিছে দেই। প্ৰথমে আহিলোঁ পৰিহৰেশ্বৰ দেৱালয়লৈ, অৰ্থাৎ ডুবিলৈ। আৰু পাঠশালা চহৰৰ পৰা বেছি সময় নালাগিল, 10 মিনিটমান প্ৰায় সময় লাগিছে। আৰু আপোনালোকক এইখন মূল গেটখন মই গাড়ীৰ পৰা নামি ভালকৈ দেখুৱাইছোঁ ৰ'ব। পৰিহৰেশ্বৰ দেৱালয়ৰ এইখন মূল গেট, আৰু এইখন 2006 চনত নিৰ্মিত হৈছিল। বিৰাট মনটো দুখ লাগিছে, কিন্তু কি কৰিব, উপায় নাই। কৰোণাৰ বাবে যিহেতু এতিয়া মঠ মন্দিৰবিলাক বন্ধ কৰি ৰাখিছে, ইয়াতো বোলে অনিৰ্দিষ্ট কাললৈকে বন্ধ। কিন্তু বাৰিষাৰ কালত ইয়াৰ যিটো শিৱলিংগ আছে, সেই ভাগ পানীৰ তলত ডুব গৈ থাকে। গতিকে খৰালি দিনতহে বোলে লিংগভাগ ওলাই থাকে বুলি কৈছে। ইয়াত মানে আমাক পূজাৰীয়ে জনাবলৈ দিছে। কিন্তু যিমান দূৰ পাৰোঁ সিমান দূৰ আপোনালোকক পৰিৱেশটোকে দেখাবলৈ যত্ন কৰিম। আৰু এই ভাগ হৈছে বিৰাট জাগ্ৰত থান। পৰিহৰেশ্বৰ দেৱালয়ৰ মই আপোনাক মাহাত্ম্যটো অকণমান জনাইছোঁ। পৰিহৰেশ্বৰ দেৱালয়ৰ মূল বিগ্ৰহটোৱে হৈছে শিৱগোসাঁই, আৰু প্ৰায় 210 বৰ্গ ফুট আয়তনৰ গহ্বৰৰ ভিতৰত এচটা শিলৰ ওপৰত সংলগ্ন হৈ বিগ্ৰহটো আছে। অৰ্থাৎ ভূপৃষ্ঠৰ পৰা প্ৰায় 12 ফুটমান তলত এই বিগ্ৰহটো অৱস্থিত। উত্তৰৰ ফালে, অৰ্থাৎ য়নিপীঠটো তলত অৱস্থিত, আৰু শিৱলিংগত দিয়া পদ্য অৰ্ঘ্য য়নিপীঠেৰে গৈ মন্দিৰৰ সংলগ্ন কুণ্ডত পৰা ব্যৱস্থা আছে। আৰু পূজাৰ সময়ত দিয়া সকলো জলপুষ্প শিলেৰে নিৰ্মিত নলাৰে গৈ উত্তৰ ফালে এইটো যিটো পুখুৰী আছে তাতে পৰেগৈ বুলি আমাক পূজাৰীজনে ভালকৈ জনাইছে। আৰু পৰিহৰেশ্বৰ দেৱালয়ৰ পিছৰ পিনে প্ৰায় 2 বিঘা মাটি জুৰি এখন বোলে কেতেকী বাৰী আছে, আৰু এই কেতেকী বাৰীৰ এটা জনশ্ৰুতি জড়িত হৈ আছে। কোনোবা দেৱদাসীয়ে শিৱৰ আগত নৃত্য প্ৰদৰ্শন কৰোঁতে বাৰে বাৰে তাল ভংগ হৈছিল আৰু খোপা সুলকি পৰিছিল। আৰু সেই দেৱদাসী শিৱই অভিশাপ দিছিল যে মৰ্ত্যত আহি কেতেকী ফুল হৈ ফুলি থাকি দহি দহি আনক সুগন্ধি বিলাই থাকিব। গতিকে পৰিহৰেশ্বৰ দেৱালয়ৰ এই কেতেকী বাৰীখন অঞ্চলবাসীৰ বাবেও এক গৌৰৱৰ সম্পদ। অতি প্ৰাচীন পৰিহৰেশ্বৰ দেৱালয়ৰ দেৱদাসী নৃত্যৰ নাচনীসমূহে খোপাৰ কেতেকী ফুলত গুজি তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিছিল। এয়া আপোনালোকক দেখুৱালোঁ পৰিহৰেশ্বৰ দেৱালয়। আজি বহুত ইচ্ছা আছিলে, হেঁপাহ আছিলে ভিতৰত গৈ পিনে গোটেইখিনি চোৱা, কিন্তু যিহেতু লকডাউনৰ বাবে ইয়াতো অকণমান ষ্ট্ৰিক্ট কৰি বন্ধ কৰি দিছে। কিন্তু এতিয়া বাহিৰৰ পৰাই আপোনালোকক অকণমান দেখুৱাবলৈ যত্ন কৰিছোঁ। যিমান দূৰ সম্ভৱ হয় আজি মই আপোনালোকক চমু তথ্য সহকাৰে পৰিহৰেশ্বৰ দেৱালয়খন দেখুৱাবলৈ যত্ন কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভালেই পাইছে। কিন্তু মইতো কেমেৰাত দেখুৱাই থাকিলেই নহ'ব, আপোনালোকে নিজে আহি এবাৰ চাব, আৰু মনটো কিমান যে আনন্দ লাগে আপোনালোকে নিশ্চয় গম পাব। এতিয়া আমি দ্বিতীয়খন থানলৈ গৈ আছোঁ। পৰিৱেশটো খুবেই সুন্দৰ। আহকচোন অকণমান পৰিৱেশটো উপভোগ কৰোঁ। চাৰিওপিনে সেউজীয়া, পানী, দলং, পথাৰ, ইমান ভাল লাগিছে মনটো। সেউজীয়াবিলাকে মনটো সঁচাকৈ ভৰাই তোলে দেই। চোৱা নাই, সেই পথাৰত জাকৈ মাৰি আছে। পথাৰত তুমি ভাত খাই পাইছানে? পাইছোঁ। কি যে মজা লাগে ন। এতিয়া আমি আহি পালোহি দ্বিতীয়খন স্থানলৈ, আৰু সেই থানডোখৰ কি হৈছে আপোনালোকে নিশ্চয়কৈ গম পাইছে। নামনি অসমৰ মানুহে প্ৰায়ে চাগে ভিডিঅ'টো দেখোঁতেই ধৰিব পাৰিছে, কিন্তু আমাৰ উজনিসকলে বাৰু অনুমান কৰিব পাৰিছেনে? ঠিকেই ভাবিছে, এয়া হৈছে জালিখাটা থান। এয়া জালিখাটা থানৰ মূল গেটখন। শিৱৰ, পাৰ্বতী, নন্দী, গণেশ সকলোবিলাকৰ মূৰ্তিয়ে আছে। আহি উপস্থিত হ'লোঁ এছিয়াৰ ভিতৰত দ্বিতীয়ডাল ডাঙৰ গছৰ ওচৰত, আৰু অৰ্থাৎ নৰ্থ ইষ্টৰ প্ৰথমডাল বৃহৎ ডাঙৰ গছ।
আৰু এই থানডোখৰ ঠাইডোখৰ নাম হৈছে জালিখাটা থান। আপোনালোকে প্ৰায় শুনিয়ে থাকে, টিভিটো দেখিয়ে থাকে, গতিকে আজি আপোনালোকক ময়ো দেখাম আৰু ওচৰৰ পৰা সকলোবিলাক দেখাম। আহকচোন চাওঁ কেনেকুৱা এই ঠাইডোখৰ। এইডাল আচলতে মেইন গছ নহয়, মেইন গছডাল ভিতৰত আছে। এইপিনেদি যাব লাগিব। মায়ে দোকানত চাকি ধূপ লৈছে আৰু আপোনালোকক মই মূল গেটখন দেখুৱাইছোঁ। তেতিয়াহ'লে আপোনালোকে এতিয়া নিশ্চয় গম পালেই আমি ক'ত আহি উপস্থিত হ'লোহি। এছিয়া মহাদেশৰ ভিতৰত কিয় এইডাল গছে দ্বিতীয় স্থান লাভ কৰিলে তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত কিয় এই গছডালেই প্ৰথম স্থান লাভ কৰিছে, ইয়াৰ কিছু মাহাত্য নিশ্চয় আছে। আজি তাৰ বিষয়ে অকণমান জানো আহক। আৰু মই কওঁ, বাহিৰৰ জেগাবিলাকত ফুৰিবলৈ যোৱাতকৈ অসমখনতেই প্ৰকৃতিৰ সৃষ্টি বহুত ধুনীয়া ধুনীয়া ঠাই আছে, সেই ঠাইবিলাক আপোনালোকে চাবলৈ আহক। বাৰু এইখিনি কথা আকৌ পিছত আলোচনা কৰিম, এতিয়া অকণমান পৰিৱেশটো চাওঁ আহক। ইমান ডাঙৰ বৃহৎ গছ, এই গছডাল আপোনালোকে ঘূৰি ঘূৰিও শেষ কৰিব নোৱাৰিব আৰু মই কেমেৰাত যিমান দূৰ সম্ভৱ হয় আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে নিজেও আহি এই গছডাল এবাৰ চাব। এই গছডাল মোৰ এনে লাগিছে, মই আপোনালোকক ক'ম, ইয়াত যেন সাক্ষাৎ শিৱই ধ্যান কৰি আছে আৰু এইবিলাক যেন তেওঁৰ চুলি জটাধাৰী চুলিবিলাক একদম মানে মোৰ গাৰ নোম শিয়ৰি গৈছে। মই আপোনালোকক আচলতে মই কি ক'ম আৰু মোৰ চাগে শব্দবিলাকত, মোৰ ভাষাবিলাকত মই অনুভৱখিনি মই আপোনালোকক জনাবলৈ মই নোৱাৰিম, কিন্তু মই আশা কৰিছোঁ আপোনালোকে যাতে বুজি পাওক বা অনুভৱ কৰিব পাৰে। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো বহুত শ্বেয়াৰ কৰিব আৰু অসমৰ চুকে কোণে যিমানবোৰ মানুহ আছে সকলোবিলাকেই এই গছডাল দেখক আৰু আশা কৰিছোঁ ভগৱান শিৱক তেওঁলোকে অন্তৰত পাব এই গছডাল দেখাৰ পিছত। আৰু আপোনালোকক মই জনাওঁ যে আপোনালোকে নিজেও চাব আৰু আপোনালোকৰ সকলো পৰিয়াল, ফেমিলি, বন্ধুবৰ্গ সকলোকেই দেখুৱাব, গছডাল চাওক। পাঠশালাত যদি আপোনালোকৰ কোনোবা ঘৰৰ মানুহ আছে তেতিয়াহ'লে আহিব। আৰু পাঠশালাৰ বজালিৰ জালিখাটা গাঁওখনতে এই গছডাল আছে, কালদিয়া নদীৰ পাৰত। আৰু এই গছডাল সঁচাকৈ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমডাল বৃহৎ গছ এইবাবেই হৈছে চাগে, এই গছডালৰ ৰূপটোৱে অতি অনন্য আৰু দেখিলেই মন ভৰি যায় আৰু ঘূৰি ঘূৰি শেষেই নহৈছে, ইমানেই গছ, ইমানেই পাক খাইছে এই গছডালে। নিশ্চয়কৈ এইডাল ইমান বৃহৎ গছ, য'ত মই আপোনালোকক ক'ম, ইয়াতে শিৱই যেন ধ্যান কৰি আছে আৰু শিৱৰ এই ধ্যানতেই যেন তেওঁৰ গোটেইখিনি চুলিৰ জটাৰ বান্ধ খাইছে আৰু এইদৰেই বাঢ়ি বাঢ়ি গৈ আছে। মোৰ একদম অনুভৱ তেনে লাগিছে আৰু নিশ্চয়কৈ আপোনালোকৰ তেনেই লাগিব। নিজেই এবাৰ আহিব আৰু এই স্থানডোখৰ এবাৰ নিজ চকুৰে চাই সৌভাগ্য লাভ কৰিব। গছডালৰ বয়স আনুমানিক কিমান আপোনালোকে বাৰু ক'ব পাৰিবনে? এই গছডালৰ বয়স হৈছে এতিয়ালৈকে 208 বছৰ, যথেষ্ট পুৰণি গছ। আৰু এই গছডালেই এতিয়া এছিয়া মহাদেশৰ ভিতৰত দ্বিতীয়ডাল বৃহৎ গছ স্থান ল'বলৈ সক্ষম হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমডাল বৃহৎ গছ। আৰু হয়তো ভৱিষ্যতলৈকে এই গছডাল এইদৰেই থাকক, বাঢ়ি যাওক আৰু অসমৰ গৌৰৱ হৈ পৰক। মই কেমেৰাত আপোনালোকক গোটেইখিনি দেখুৱাবলৈ কাৰণে মোৰ সম্ভৱ হৈ পৰা নাই আৰু আপোনালোকে নিজেই এবাৰ আকৌ আহি পিনে ইয়াত চাব আৰু এবাৰ অহাৰ পিছত ইয়াতে আকৌ এবাৰ যে আপোনালোকৰ আহিবলৈ মন যাব, সেইটো মই আপোনালোকক একদম অন্তৰেৰে কৈছোঁ, যিটো মোৰ মন গৈছে। আৰু এইডাল হৈছে এডাল মাধৱীলতা গছ, খুবেই সুন্দৰ, ওপৰলৈ আকৌ উঠি গৈছে এই গছডাল। মই যিডাল গছ দেখাইছিলোঁ আৰু ইয়াৰ মেইন গছডাল যিডাল আছে, সেই দুডাল গছ বোলে লগ যেতিয়া খাব তেতিয়াই বোলে বিয়া হ'ব। এতিয়ালৈকে পিছে লগ হোৱা নাই, কিন্তু ঠান ঠেঙুলিবিলাক বোলে বাঢ়ি বাঢ়ি আহি আছে আৰু ইয়াত বিৰাট ডাঙৰ উৎসৱ হ'ব। তেতিয়াহ'লে আজি আপোনালোকৰ নিশ্চয়কৈ গছডাল নিজ চকুৰে দেখি পিনে আপোনালোকৰ ভালেই লাগিছে। আশা কৰিছোঁ এই কেমেৰাৰ জৰিয়তে আপোনালোকেও অনুভৱ কৰক যে কেমেৰাটোৰ জৰিয়তে আপোনালোকে ইয়াতেই আছে আৰু আপোনালোকে গোটেইখিনি কভাৰ কৰি আছে। এয়া এভাগ মন্দিৰ, এইভাগ নিশ্চয়কৈ তেওঁলোকে পিছত বনাইছে আৰু পিছপিনে আৰু এটা মন্দিৰ আছে, মন্দিৰ এভাগ, সেইভাগ চাগে পুৰণি মন্দিৰ আৰু ইয়াতে গামোচা চামোচা পিন্ধাই থৈ দিছে।
সঁচাকৈ এই থানডোখৰ জাগ্ৰত স্থান হয় আৰু ইয়াতে শিৱৰ লিংগভাগ আছে আৰু শিৱৰাত্ৰিত ইয়াত বোলে অগণন ভক্তৰ ভিৰ হয় আৰু প্ৰত্যেকটো সোমবাৰে ইয়াত শিৱ পূজা হয় আৰু বহুতো মানুহৰ সমাগম হয়। ইয়াতে সকলোৱে আহে শিৱ ভগৱানৰ ওচৰত তেওঁলোকৰ মনৰ আশাৰ পূৰণ কৰিবলৈ আৰু আমাৰ ভোলেনাথ যিহেতু আমাৰ অন্তৰত বাস কৰে, গতিকে আপোনালোকে ঘৰৰ পৰাই থাকি এভাগ সেৱা ল'ব আৰু আপোনালোকৰ ফেমিলি তথা সুহৃদয় বন্ধু বান্ধৱীসকল যিমানে আছে সকলোকে এই গছডাল দেখুৱাই এবাৰ নিশ্চয়কৈ আপোনালোকে তাৰ পৰা আশীৰ্বাদ ল'ব। তেতিয়াহ'লে আজি আপোনালোকক এছিয়া মহাদেশৰ দ্বিতীয়ডাল বৃহৎ গছ অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমডাল গছ সেই বটবৃক্ষডাল আজি আপোনালোকক দেখুৱালোঁ। নিশ্চয় আপোনালোকে ভাল পাইছে আৰু লকডাউনৰ সময়ত যিহেতু আপোনালোকে আৰু 2-3 বছৰলৈকে ক'তো বাহিৰত ফুৰিবলৈ যাব চাগে নিশ্চয় নোৱাৰিব, কিন্তু অসমখনৰ ভিতৰতে ইমান ধুনীয়া ধুনীয়া ঠাই আছে আৰু এই থানবিলাক হৈছে একদম জাগ্ৰত মন্দিৰ, জাগ্ৰত থান আৰু এইবিলাকলৈ আহিও আপোনালোকে যদি কিবা ভাবি থৈছে তেতিয়াহ'লে সেয়াও ইয়াত আহি পেলাই আপোনালোকে চাকি এগছ দিয়ে মনৰ আশা পূৰণ হ'ব বুলি মই বিশ্বাস কৰিছোঁ আৰু ঠাইডোখৰ সঁচাকৈ বহুত ভাল লাগিলে আৰু আপোনালোকক গোটেই পৰিৱেশটো আজি আমি যিমান দূৰ পাৰোঁ সিমান দূৰলৈকে দেখুৱাবলৈ যত্ন কৰিলোঁ আৰু আশা কৰিছোঁ যে আপোনালোকে এই ভিডিঅ'টো চায়ো ভাল পালে আৰু আপোনালোকৰ যি মনৰ আশা আছে তাৰ পৰাই সেৱা এভাগ ল'ব জালিঘাটা থানখনৰ হৈ পিনে নিশ্চয় আপোনালোকৰ মনৰ বাঞ্ছা পূৰণ হ'ব। আৰু আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে তেতিয়াহ'লে আপোনালোকে নিশ্চয় জনাব। যদি ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ। এতিয়া আমি আকৌ গৈ আছোঁ ভূটানলৈ। লকডাউনৰ বাবেতো সকলোবিলাক বন্ধই আছে। এতিয়া ভূটানলৈ যোৱাবাৰ ৰাস্তাটো খোলা আছেনে নাই আমি সেয়াও নাজানো, তথাপিও গৈ আছোঁ। ওলাই আহিছোঁ যেতিয়া পাঠশালাৰ আমাৰ ঘৰৰ ওচৰতে ভূটানখন, গতিকে ভাবিছোঁ এবাৰ তালৈও চাই আহোঁ আৰু আপোনালোককো দেখাওঁ। ভাস্কৰে মোক কৈ আছে একদম শ্বিলঙৰ নিচিনা বোলে ঠাণ্ডা, বিৰাট ভাল লাগে তালৈ যাওঁ। গতিকে ময়ো ওলাইছোঁ আৰু লগতে মইতো একো চিনি নাপাওঁ, কিন্তু যেতিয়া ইয়ালৈ আহি থাকিম তেতিয়া মই আপোনালোককো লৈ যাম আৰু আপোনালোকেও চাব লাগিব। আহিবনে কওক, কমেণ্টছত জনাব দেই। পাঠশালালৈ আহিলে আমাৰ ঘৰলৈ আহিব লাগিব। গাড়ীৰ ভিতৰতেই থাকে আমি সজাগ সচেতনতা অৱলম্বন কৰি আছোঁ। একো বস্তু তেনেকৈ স্পৰ্শ কৰা নাই। হাতত চেনিটাইজাৰ ব্যৱহাৰ কৰি আছোঁ। আপোনালোকেও যদি ক'বালৈ ওলাই যায় তেতিয়াহ'লে হাতত চেনিটাইজাৰ কৰিব আৰু কোনো বস্তু স্পৰ্শ নকৰাকৈ আপোনালোকে যিমান দূৰ সম্ভৱ হয় সজাগ সচেতনতা হৈ থাকিব। এনেকুৱা ৰাস্তাত বাৰু আপোনালোকৰ আহিব মন যায়নে? দুয়োপিনে গছ-গছনি, আকাশখন চাওক, উফ কি যে মজা লাগিছে। শিক্ষানগৰীৰ পাঠশালাখন সঁচাকৈ খুবেই ধুনীয়া দেই, বিৰাট ভাল লাগিছে আৰু লোৱাৰ আছামৰ আৰু বিভিন্ন ঠাইবিলাকত যাব লাগিব। তুমি মোক নিবানে? নলবাৰী চবতে নিবা? তাতো চাবলগীয়া জেগা আছে ন? বহুত আছে, মই লৈ যাম দিয়া। কালিয়াত পৰিছে নেকি এখন? কালিয়াত পৰিছে নেকি এখন? ভূটানতে আহিছে নেকি নদীত? মাছ পাইছে না? মাছ চাংব চাবিয়ে আলাবাৰী ঠাং পাইছিলে ভাইও নাই। খোৱাও নাই। পাহাৰ ন? মই এতিয়া কান্দি দিম। আমি ভূটানলৈ যাম বুলি ভাবিছিলোঁ, এয়া মাজতে ডাং এডাল দি থৈছে ষ্টপ, ইয়াৰ পৰা আৰু যাব নোৱাৰিব। ঘূৰক গাড়ী ঘূৰক। বহুত দুখ লাগি গৈছে। লকডাউনৰ বাবে ভূটান যোৱাটো বন্ধ। আকৌ এদিন গ'লে আপোনালোককো লৈ যাম। ভূটানৰ পৰিৱেশটো যদিও চাব নোৱাৰিলোঁ, কিন্তু ভূটানৰ ৰাস্তাটো এইখিনি চিমলাৰ পৰা বিৰাটেই ঠাণ্ডা আৰু আমি এতিয়া এই নৈখনৰ ওচৰতে এখন দলং আছে, দলঙৰ ওপৰতে গাড়ীখন ৰখাই পিনে ভাবিছোঁ অকণমান ইয়াৰে পৰিৱেশটো উপভোগ কৰোঁ। খুবেই ভাল লাগিছে সঁচাকৈয়ে, মোৰতো ইয়াতে গায়ে ধুবলৈ মন গৈছে। ইমান ধুনীয়া পানী পাৰত বহি পিনে যদি লগৰবিলাকৰ লগত কথা পাতি থাকিলোহেঁতেন, কিমান যে কথা ওলালেহেঁতেন, বনাই আনিলোহেঁতেন কিবাকিবি আৰু ইয়াতে পাৰত বহি চবেই খালোহেঁতেন, কি যে মজা লাগিলহেঁতেন। ইমান ধুনীয়া পৰিৱেশ, মনটো যে বিৰাট ভাল লাগিছে দেই মোৰ। ইমান ধুনীয়া পৰিৱেশত ফটো নুঠিমনে আৰু ন? ফটোকে উঠিলোঁ ঠিকছে।
বিৰাট হাঁহি দেই মোৰ, কি যে মস্তি লাগিছে। দেউতা থেংক ইউ, দেউতাই আজি আমাক উলিয়াই লৈ আহিলে, ইমান ভাল লাগিছে। মা দেউতাৰ লগত আজি ঘূৰি খুবেই ভাল লাগিলে, এয়া মোৰ সুন্দৰ স্মৃতি হৈ থাকিব। থলুৱা মানুহখিনিয়ে বিক্ৰী কৰা আজি ঘূৰি আহোঁতে এখন বজাৰ পালোঁ আৰু এই বজাৰখনতে সোমায়ে কিবা কিবি বস্তু লৈ ঘৰমুৱা হ'লোঁ। আৰু আশা কৰিছোঁ আজি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভালেই পাইছে। পুনৰ নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।